কিমান দিনলৈ আমি ঘৰে আনঘৰৰ শত্ৰু হৈ থাকিম যেতিয়ালৈকে সিহঁত ধ্বংস হৈ নাযায় যেতিয়ালৈকে সত্যজিৎ বৰুৱা অৰ্থাৎ সৰ্বজনী চৰকাৰ হৈ নাযায় তেতিয়ালৈকে আমাৰ শত্ৰুতা চলি থাকিব মামা চহৰত থাকি চাকৰি কৰিলি বুলিয়ে এই মোবাইলক জ্ঞান দিব নাহিলে নাই দিয়া মই কাকো জ্ঞান দিবলৈ চেষ্টা কৰা নাই কিন্তু তই মোৰ কথাখিনিতো শুনিল বহুত হ'ল জয়ৰামে যি কৈছে ঠিক কথা কৈছে সেই সত্যজিৎ বৰুৱা আৰু তাৰ ফেমিলিটো ধ্বংস নোহোৱালৈকে ময়ো ক্ষান্ত নাথাকোঁ কাৰণ সেইটো এটা হত্যাকাৰী ঘৰ যি সামান্য অকণমান মাটিৰ কাৰণে মোৰ দেউতাক হত্যা কৰি এনেকৈ পূৰা একমাহ মাৰি দিব দেখিব আপোনাৰ মোৰ দৰে জেলচি আৰু পাৱাৰফুল বডি হৈ যাব আপোনাৰ পাৱাৰফুল বডি মামা বডিক লৈ মই একেবাৰে অহংকাৰ নাই হ'ব তোৰ দৰে পাৱাৰফুল বডি মোৰ কোনো দৰকাৰ নাই মই জানোৱে মোৰ দৰে বডি পাবলৈ বহুত কষ্ট কৰিব লাগিব আপোনাৰ কাৰণে হ'ব আগতে যিটো সুধি আছো সেইটো উত্তৰ দে ঐ তই আমাৰ আজীৱ বন্ধু কেতিয়াবা হ'লেও কেতিয়াৰ পৰা জন্ম হোৱাৰ পৰা বুলিয়ে ক'ব পাৰি মানে বাল্যকালৰ পৰা মানে কাৰোবাৰটো নলাই গ'লা নাথাকে বুজি পাইছে না আপুনি মই বুজি পাইছোঁ কিন্তু তই বুজি পাইছ নাই যে তই ৰাজীৱৰ ঘৰত থিয় হৈ তাৰ নিজৰ মোমায়েকৰ আগত তাৰ বাল্যকালৰ কথা কৈ আছ অকণমান মিষ্টেক হৈ গ'ল নাই মানে মই ধেমালি কৰিছোঁ আচলতে হেৰি মই কিন্তু এইবোৰ ধেমালি একো বুজি নাপাওঁ যি সুধিছোঁ চিধা চিধি কবি টেনশ্যন নল'বি মই ৰাজীৱক মানে চহৰত লগ পালোঁ আৰু লগ পোৱাৰ ভিতৰত মানে এনেকুৱা এটা বন্ধুত্ব হৈ গ'ল আমি খাওঁতে শুওঁতে উঠোতে বহুতে পঢ়োতে লিখোঁতে হ'ব পিছে চহৰত তই কি কৰ কাম বুলি ক'লে আচলতে মই কি কাম কৰ এই লেতেৰা বাচন দেখা পালোঁ লগালগ ধুই পেলালোঁ মই মামা চোতালখন লেতেৰা দেখা পালোঁ ঝাৰু মাৰি চাফা কৰি পেলালোঁ ঘৰত চাউল নাই দোকানলৈ গৈ লৈ আহিলোঁ কামৰ মোৰ বাছ বিচা নাই সন্মুখত যিকণ চপ্তাহে কৰিলোঁ মই তই নিজে মুখ্য নমুক মুখ্য বুলি ভাবিছা আৰে এইবোৰ কামটো চবেই কৰে পিছে তই কৰ কি মানে চাকৰি ব্যৱসায় এইবোৰ কিবা কৰনে নাই এই কৰিলোঁ মই কৰোঁ বহুত ডাঙৰ বহুত ডাঙৰ কি চাকৰি চাকৰি কিন্তু ৰাজীৱে দেখোন কৈছে তুমি বিজনেছ কৰা বুলি শিলবালিৰ বিজনেছ ৰাজীৱে কৈছে যদি মামা সঁচা কথা কৈছে এক মিনিট দে মামা শিলবালিৰ বিজনেছ বুলি কৈছে নে শিলবালিৰ বিজনেছ হৈছে মোৰ বহুত ডাঙৰ আপুনি এবাৰ চহৰলৈ আহিব না মই দেখুৱাম আপোনাৰ বিজনেছ কেনেকুৱা এইফালে মোৰ এফালে গাড়ীৰ ল'ম আনফালে শিলৰ ল'ম আনফালে ইটাৰ ল'ম হ'ব তোৰ বিজনেছ মোক দেখুৱাব নালাগে আগতে নিজৰ মূৰটো কোনোবা ভাল ডাক্তৰক দেখুৱাই ল কি কওঁ নিজে পাহৰি থাক পাগল চব জয়ৰাম এওঁ আলহী আমাৰ নহয় ইয়াত ৰচোন তই ইমান মানে খং নহয় তোৰ দুজনে কেনে ব্যৱহাৰ কৰিছে মোক উঠা তুমি ইয়াৰ কথাত বেয়া নাপাবা ইয়াৰ মাথাটো অকণমান গৰম সেইটো কথা সেইটোৱে এই যে মানুহৰ যে মাথা থাকিলে দিগদাৰ গৰম হৈ থাকে ন বাৰু বহাচোন বহা তুমি এটা কথা কোৱাচোন তুমি ভালদৰে জানিবা তুমিতো আমাৰ ৰাজীৱৰ ভাল বন্ধু এটা কথা কোৱাচোন এতিয়া আমাৰ ৰাজীৱ নে এটা কথা কোৱাচোন কি আমাৰ ৰাজীৱে বাৰু কাৰোবাক চাই থৈছে নেকি কি যে কাৰোবাক চাই থৈছে নেকি কোনে ৰাজীৱে গম পোৱা নাই জনাই নাই গমে কাক চাই থৈ দিছে মই সিমান হিচাপ ৰখা নাই তথাপিতো কোনোবা সেইটোৱেতো লাগে আমি যে সেইদিনা যে আহি আছিলোঁ যে চহৰৰ পৰা যে অহা দিনা খুৰী কাকো বাদ দিয়া নাই
গাড়ীৰ খিৰিকীৰে ডিঙিটো উলিয়াই এফালে পৰা নদ নদী চৰাই চিৰিকটি পাহাৰ পৰ্বত চব চাই আহিছে কি সঁচা কথা বিশ্বাস কৰা জয়ৰামে ঠিকেই কৈ আছিল আৰু তুমি কিন্তু বাবা এবাৰ ডাক্তৰৰ ওচৰলৈ গৈ আহিবা দেই ডাক্তৰ যাবই লাগিব কোনটো ডাক্তৰ ওচৰলৈ না গাটো বেয়া হৈছে নেকি এয়া মই কৈছিলো নাহে তুমি ডাক্তৰ ওচৰলৈ যাব লাগে চাহ খাবি নহয় খাম দে নালাগে নালাগে নদ নদী জান জুৰি মই নুশুনো মোৰতো মোক ঘূৰালেই মোৰ বেগতে আছে বহুত টেবলেট আছে নাই 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 তোমাৰ টেবলেটো মই খাব নোৱাৰিম নহ'ব দেই মানুহ বলবন্ত আপুনি মাৰ আগত সকলো কথা কৈ দিলে নেকি এৰা কি ক'বা হে তোমালোকৰ ঘৰৰ মানুহখিনি যে কিবা এটা বেমাৰ আছে বেমাৰ মানে মই যাৰ লগতে কথা পাতো সিয়ে মোক ডাক্তৰৰ ওচৰলৈ যাবলৈ কয় ইয়াত বেছিদিন থাকিব নোৱাৰি সোনকালে কিবা এটা ব্যৱস্থা কৰা আৰে তাকেতো ভাবি পোৱা নাই কি কৰোঁ ইফালে ইমান দিন হ'ল মৌচুমীৰো খবৰ ল'ব পৰা নাই মোবাইল নেটৱৰ্কৰ কথাটো আপুনি জানে গাঁৱত ভালদৰে মোবাইল নেটৱৰ্কটোৱে নাপায় মৌচুমী এবাৰ কি কৰি আছে ইয়াৰ কথা ভাবি আছে মৃণাল তই আকৌ কেতিয়া আহিবি মোৰ কথা বাদ দে মৌচুমীৰ কথা ভাব তহঁতে ইয়াতে থকা গম পাই মই কালি আহিয়ে মৌচুমীহঁতৰ ঘৰত গৈছিলো আৰু গৈ গম পালো তাই দেউতাকে তাই বিয়াৰ কথা ভাবি আছে পিছে তাই তোক কি ক'লে তোক ফোনত ট্ৰাই কৰি আছে নট ৰিচেবল দেখাই আছে ঐ তই পাৰিলে তাইক আজি এবাৰ গৈ লগ কৰি আহ কিন্তু মৃণাল ক'ত আৰে গাঁৱত মই তাইক ক'ত লগ কৰিম আৰে আগতে ক'ত মনে মনে গৈ লগ কৰিছিলি মনত নাই আজিও তই তেনেকৈ যাব লাগিব বুজিলো তাৰ মানে ৰাতি নৈ পাৰত গাঁওখন উঠি আহিব এনেকৈ ভূতৰ নিচিনাকে কোনোবা আহে নেকি মা দেখাই দিব নোৱাৰো তাৰ মানে এতিয়া মই চিঞৰি গোটেই গাঁওখনক জনাই দিব লাগে যে ৰাতি নৈৰ পাৰত মই সত্যজিৎ বৰুৱাই জীয়েকক লগ কৰিবলৈ আহিছো নিৰ্মলা দেৱী পুতেকৰ ইমান দম নাই বুলি জানো মাৰ নাম মাজত নানিবি দে কৈ দিলো কিন্তু ময়ো মোৰ দেউতাৰ নামটো মাজত নানিবি কথা পাতিবলৈ মন নাই যদি যা ইয়াৰ পৰা মোৰ একো গৰজ পৰা নাই হয় নেকি মোৰো একো গৰজ পৰা নাই বুজিলি কোনে কথা পাতিব তোৰ লগত কোনে যা কেনেকুৱা মানুহ নহয় এইটো এতিয়াতো তই যাবি দেউতাৰে নতুনকে বিয়াৰ আয়োজন কৰিছে তো সেইকাৰণে তই মোৰ লগত কাজিয়া কৰিবলৈ আহিছ মই কেনেকুৱা পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিছো এইবোৰ বিষয়ে তই জানিব কোনো দৰকাৰ নাই তই মাত্ৰ মোৰ লগত কাজিয়া কৰি থাক কোনোবা দিনা খং উঠিব মৰি থাকিম মই মৌচুমী তেনেকৈ নকবিচোন আৰে তই মৰি থাকিলে মোৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছনে ঐ মই আছো তো মই সকলো ঠিক কৰি দিম দেউতাক কি কওঁ কেনেকে কওঁ একো ধৰিব পৰা নাই অনবৰতে খালি মোৰ বিয়াৰ কথাই কৈ থাকে তই এতিয়া একো ক'ব নালাগে আৰে সময়ত মই সকলোকে বুজাই কম নহয় তই কেৱল এতিয়া নিজৰ মনটো ডাঠ কৰ বুজিলি সেইবাবে ওলাই আহিছিলো আৰু পিছে তই তাৰ লগত কথা পাতি আছিলি তাৰ লগত কথা মানে নাইতো মইতো অকলে আছিলো এই কথা পাতি থকা যেন পালো নাই কথা মানে মোবাইলত এই মোবাইলত কথা পাতি আছিলো আকৌ কি আমাৰ দেখোন হেৰি এই নৈ পাৰত বোলে নেটৱৰ্কিং ভালকে নাপায় তই আকৌ কেনেকে পালি
তাকেইতো বলেন খুৰা নেটৱৰ্ক নাপায় কাৰণেতো বুজি আছিলো চাওকচোন চাওক এই বহুত ৰাতি হ'ল নহয় বলেন খুৰা গৈ থাকো দিয়ক ৰাতি হ'ল নহয় নিৰ্মলা দেৱী অকৰ্মণ্য ল'ৰাটো নহয়নে তই আকৌ ইয়াৰ লগত কি কথা পাতি আছিলি কাম পোৱা নাই চবৰ লগত মই কথা পাতিম এই চবৰ লগত মই কথা পাতিম নাপাতিম দাদা এই পিছে এই কাৰোবাৰ লগত কথা পাতি আছিল সেই ইয়াতে যতদূৰ সম্ভৱ কোনোবা ছোৱালী ছোৱালী এই ৰাতি চল তাকো নৈৰ পাৰত কোন ছোৱালী আমাৰ গাঁৱৰে নে আৰুনো কৰ হ'ব পিছে মই অহাৰ আগতে সাউতকে গুচি গ'লো ভালকে নেদেখিলো কিন্তু দাদা আমি কিন্তু অকণমান চকু দিব লাগিব দেই এইবোৰ চহৰীয়া ঢঙৰ ল'ৰা আমাৰ গাঁৱৰ ছোৱালীৰ বাবে কিন্তু মুখে মগলজনক একদম ঠিক কথা কৈছ তই ইহঁতৰ একো বিশ্বাস নাই কিছুমানে কি কৰি দিয়ে সেইটোৱে মই মোৰ ছোৱালীটো যদি ভাল ল'ৰাটো যদি হাতত গতাব পাৰিলেই হয় আৰু তাকেইতো আজিকালিনো সেই ভাল ল'ৰা ছোৱালী ক'ত পাবি দাদা এই গোটেই ৰাতিটো যে কালি এই ভতিজাটো যে মোৰ আহিছে তাক এই কথাটোকে মই বুজাই আছিলো বুজিছ ৰাতি মানে গোটেই